ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় আপোনালোক সকলোৰে ভাল, মোৰো ভাল। মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই বৰ্তমান অসমীয়াৰ কিছুমান ডায়লগ ক'ব বিচাৰিছোঁ। জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব, শেষত নিজেই অকলশৰীয়া হ'বলগীয়া হয়। কাৰণ এই পৃথিৱীখনত হৃদয়েৰে নহয়, মানুহৰ প্ৰয়োজনতহে চলে। বুজি পোৱাজনে হাঁহিৰ আঁৰত থকা দুখবোৰ নকলেও বুজিব, কিন্তু নুবুজাৰ সন্মুখত লাগিলে তুমি কান্দিয়েই দিয়া, তথাপিও বুজি নাপাব। পাৰ হৈ যোৱা দিনবোৰলৈ বৰ মনত পৰে। যদি কেতিয়াবা ঘূৰি যাব পাৰিলোহেঁতেন, বহুত হেৰাই যোৱা বস্তু ঘূৰাই পালোহেঁতেন। তেওঁৰ বাবে কান্দি কি লাভ, যিজনে আপোনাৰ হাঁহিবোৰকে কাঢ়ি লৈ গ'ল। যাক তুমি ভাল পোৱা তেওঁক নহয়, যিয়ে তোমাক ভাল পায় তেওঁক ভাল পাই চোৱা। তেতিয়া দেখিবা জীৱনত কেতিয়াও ভাল পোৱাৰ অভাৱ নহয়। আনক গুৰুত্ব দিয়াটো এৰি দিয়া। নিজৰ দুখবোৰ আৰু নিজৰ সুখবোৰক গুৰুত্ব দিয়া আৰু নিজৰ সপোনবোৰক লৈ সুখী হোৱা। তেতিয়াহে জীৱনত আগুৱাই যাব পাৰিবা। অস্ত্ৰৰ আঘাত নিতান্তই ক্ষণস্থায়ী, যিয়ে নেকি সময়ৰ লগে লগে শুকাই যায়। কিন্তু কথাৰ আঘাত অস্ত্ৰৰ আঘাততকৈও বেছি, কাৰণ যিয়ে নেকি এজন সহজ সৰল মানুহকো প্ৰতিশোধৰ পিনে টানি লৈ যায়। আকাশখন ধুনীয়া হয় শুকুলা মেঘ থাকিলে, ৰাতি ধুনীয়া হয় জোনাক থাকিলে, সম্পৰ্ক সুন্দৰ হয় বিশ্বাস থাকিলে, ঘৰখন ধুনীয়া হয় পতি পত্নীৰ মাজত বুজাপৰা থাকিলে, এজন মানুহ ধুনীয়া হয় এটা ভাল মন থাকিলে। প্ৰিয়জনক কেতিয়াও জোৰ নকৰিবা, মদ নাখাবা, আমুক নকৰিবা, তামুক নকৰিবা। যদি তেওঁ তোমাক সঁচাকৈয়ে ভাল পায়, তুমি বেয়া পোৱা কামবোৰ তেওঁ কেতিয়াও নকৰে। প্ৰত্যেকজনী ছোৱালীৰ এটাই ইচ্ছা, তাই এনেকুৱা এখন ঘৰলৈ বিয়া হওক, যিখন ঘৰত তেওঁক নিজৰ মাক দেউতাকৰ নিচিনাকৈ মৰম কৰে। সুখত থাকিবলৈ ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই, মাথো জীৱন সংগীজন বিশ্বাসী আৰু মৰমীয়াল হ'লে ভঙা প্ৰজাটো সুখী হ'ব পাৰি। মানুহে যেতিয়া কান্দে, চকু পানী সকলোৱে দেখে, কিন্তু যেতিয়া অন্তৰে কান্দে, মাত্ৰ সেই মানুহজনেহে দেখা পায় যিজন ভুক্তভোগী। প্ৰতিটো আঘাতেই মানুহক এটা শিক্ষা দিয়ে, আৰু সেই শিক্ষাই মানুহ এজনক সলনি কৰিব পাৰে। ভুল বুজি আঁতৰি যোৱা মানুহ বহুত পাবা, কিন্তু ভুলটো শুধৰাই আপোন কৰি লোৱা মানুহৰ অভাৱ। যিসকল মানুহক আমি নিজতকৈও বেছি বিশ্বাস কৰোঁ, সেইসকল মানুহে এদিন প্ৰমাণ কৰি দেখুৱায় যে আমি সঁচাকৈ অন্ধ আছিলোঁ। সম্পৰ্ক এটা ভাঙি যোৱাৰ পিছত উভতি আহিব বুলি ভবাটো এটা বিশ্বাস, আৰু সম্পৰ্ক এটা যেতিয়া ভাগি যায়, তেতিয়া আকৌ উভতি আহিব বুলি ভবাটো হ'ল ভাল পোৱা। সময়, প্ৰিয়জন আৰু সম্পৰ্ক তেতিয়াহে অনুভৱ কৰিব পাৰি, যেতিয়া সেইবোৰ নিজৰ জীৱনৰ পৰা হেৰাই যায়। ধন্যবাদ। বাই বাই।